নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বম ধামাকা হ'ব গৈ আছে, আপোনালোকে নিশ্চয় চাব শেষলৈ স্কিপ নকৰাকৈ। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি ভিডিঅ'টো নিশ্চয় গম পাইছে, নতুন এডোখৰ ঠাই দেখাবলৈ আপোনালোকক যত্ন কৰিম, কিন্তু ভিডিঅ'টো বহুত সাঁচো হ'ব। গৈ আছোঁ আমি বিডি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ ৰাস্তাৰ মাজেৰে। আপোনালোকে গম পায় যে বিডি গম নাপায় বাৰু, গম নাপাব পাৰে আপোনালোকে। বিডি ইণ্ডাষ্ট্ৰিয়েলৰ টোটেল কোম্পানী ইনক্লুডিং সৰু আৰু ডাঙৰ টোটেল কোম্পানী আছে 165 2022 মতে, আৰু ইয়াত কমেও এমপ্লয়িজ এণ্ড ইনক্লুডিং ৱৰ্কাৰ্ছ ইয়াত কমচে কম মোৰ দেন 60 to 70,000 এবভ ইয়াত মানুহে কৰ্মচাৰী হিচাপে কাম কৰে। আপোনালোকে নেক্সট ব্লগিংবিলাকত দেখি হ'ব, নতুন নতুন কোম্পানী মই এক্সপ্ল'ৰ কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ' যদি কণ্টিনিউ কৰি চাই থাকে, আপোনালোকে নিশ্চয় গম পাব মোৰ ভিডিঅ'ত। বন্ধুসকল, যিহেতু ৰাস্তাৰ মাজেৰে গৈ আছোঁ, অকণমান ডিষ্টাৰ্বেশ্যন আহিব পাৰে, যিহেতু গাড়ী অহা যোৱা কৰি আছে, যিহেতু গাড়ীৰ মাত আপোনালোকে নিশ্চয় ভালকৈ মোৰ মাতটো নুশুনিব পাৰে, হ'লেও চেষ্টা কৰি আছোঁ যাতে ভইচটো ধুনীয়াকৈ আপোনালোকক শুনিব পোৱাকৈ শুনাব বিচাৰোঁ। মানে কি হয়, এই বিডি ইণ্ডাষ্ট্ৰিয়েল মেইন কোম্পানীবিলাক হ'ল, ইয়াত মাল্টিনেশ্যনেল কোম্পানী আছে, টয়টা কোম্পানী আপোনালোকে নিশ্চয় জানে, যিবিলাক মেনুফেকচাৰিং কৰে, ইন'ভা আৰু ফৰ্চুনাৰ তেনেকুৱা ধৰণৰ গাড়ী। আৰু তাৰপিছত আছে ACCBPL হিন্দুস্তান বিভাৰেজেছ প্ৰাইভেট লিমিটেড, কোকা ক'লা বুলি কয়, সেইটো কোম্পানী আছে। আৰু বছ কোম্পানী, যিয়ে নেকি আপোনালোকক নিশ্চয় জানে বছ কোম্পানীৰ প্ৰডাক্টবোৰ কেনেকুৱা বা মেনুফেকচাৰিং কি কৰে। যিহেতু মেচিনাৰী সিহঁতে আদি কৰি গ্ৰেণ্ডিঙৰ পৰা আদি কৰি যিবিলাক সৰু সৰু মেচিন তাত মেনুফেকচাৰিং কৰে। আৰু কোকা ক'লাত হ'ল যিবিলাক মেনুফেকচাৰিং কৰে সেয়া ক'ল্ড ড্ৰিংকছ, আপোনালোকে নিশ্চয় জানে কোকা ক'লা, ফান্টা, তাৰপিছত স্প্ৰাইট, কিণ্ডি ৱাটাৰ, স্মাৰ্ট ৱাটাৰ, এইবোৰ মেনুফেকচাৰিং কৰে তাত। যদিহে আপোনালোকে চাব বিচাৰে নিশ্চয় কমেণ্ট কৰিব, মই দেখাম বাৰু সেইবোৰ কোম্পানী। আহি পালোঁ মই এতিয়া তিনিআলি, আপোনালোকে নিশ্চয় চাব পাৰে। মোৰ পিছফালে এখন চাইনবোৰ্ড, ধুনীয়া চাইনবোৰ্ড আছে, আপোনালোকক এক্সপ্লেইন কৰিম বাৰু এই চাইনবোৰ্ডৰ বিষয়ে। মানে কি হয়, এইটো তিনিআলিটো হয়, তো চিধাই গুচি যায় বিৰডিলৈ, আৰু ইটো চাইডলৈ আহে কেইটামান ইণ্ডাষ্ট্ৰি আছে ইয়াত, যিহেতু সৰু সৰু ইণ্ডাষ্ট্ৰি। আপোনালোকক নিশ্চয় দেখাম চাইনবোৰ্ডখন কি কোম্পানী আছে। বলক আপোনালোকে চাইনবোৰ্ডখন চাওক, নিশ্চয় চাব পাৰে। ওপৰত লিখা আছে বিডি ইণ্ডাষ্ট্ৰিজ এছ'চিয়েশ্যন, BIA। ইয়াত চাওক, আপোনালোকৰ এইখন মেপখন চাওক, চাইনবোৰ্ডখন চাওক, ইয়াত কি কোম্পানী আছে, নাম্বাৰিং চিষ্টেমত আছে, আপোনালোকে চাব পাৰে নিশ্চয়। এয়া ভীমাম পলিমাৰ্ছ, শ্ৰী সাই গণেশ হাৰ্বেলছ LLP। তাৰপিছত চাওক 3 নম্বৰ কোম্পানীটো মিণ্ডা কোম্পানী আছে, ছফ্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেড, কাৰ্লো ভেকম লিবাৰেশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ৰিকাৰ্ডো ইণ্ডিয়া প্ৰাইভেট লিমিটেড। যিটো আপোনালোকে চাব পাৰে নিশ্চয়, এয়া হ'ল তিনিআলি। আপোনালোকে মাৰ্কিংবিলাক দেখিব পাৰে, এইটো এটা হ'ল ৰাস্তা, এই মাৰ্কিংবিলাক চাব পাৰে আপোনালোকে নিশ্চয়। এয়া চাব পাৰে, ইয়াত ভীমা পলিমাৰ্ছকে ধৰি পিনে লাষ্টত মিণ্ডা কোম্পানীলৈকে, তাৰপিছত চেফ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। আপোনালোকে ষ্ট্ৰাইট যাব লাগিব এইটো চাইডত, আপোনালোকে নিশ্চয় চাব পাৰে। আৰু ৰাস্তাবোৰ চালে মানে একদম ধুনীয়া লাগে, কি মজা ৰাস্তা। এয়া চাব পাৰে আপোনালোকে, চাওক এয়া কি সুন্দৰ ৰাস্তা। এয়া হ'ল 4 লাইন, আপোনালোকে নিশ্চয় চাব পাৰে। এয়া 4 লাইন, কি সুন্দৰ এক ৰাস্তা, যিহেতু প্ৰভাইড কৰিছে বিডি ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনে। কি সুন্দৰ ৰাস্তা চাওক আপোনালোকে নিশ্চয় চাব পাৰে। চাৰাউণ্ডিং এয়া হ'ল ভেকম কোম্পানী, যিবিলাক গ্ৰীজ মেনুফেকচাৰিং কৰে। এটা হ'ল মাল্টিনেশ্যনেল কোম্পানী। এয়া চাওক, মই ভেকমৰ ওচৰৰে গৈ আছোঁ, কি সুন্দৰ এক ৰাস্তা। মই আহিছিলোঁ, আপোনালোকে চাব পাৰে নিশ্চয়। এয়া মই ইটো চাইডে আহিছিলোঁ, আৰু এতিয়া মই সোমালোঁ এই তিনিআলিটো এই চাইডেৰে, আপোনালোকে চাব পাৰে নিশ্চয়। এয়া য'ত তিনিআলিটো আছে এইটো কোম্পানী মই এতিয়া দেখালোঁ, যিখন চাইনবোৰ্ড সেইটো কোম্পানীলৈ গুচি যায়। ইয়াত কমচে কম এই গলিটোত মানে 3-4টা সৰু সুৰা কোম্পানী আছে। আপোনালোকে আহিলে নিশ্চয়, যদি বেংগলোৰত আহে, যদি বিডি ইণ্ডাষ্ট্ৰিয়েলত আহে, আপোনালোকে নিশ্চয় চাব পাৰিব। এই যিখিনি আমি যি ছেকেণ্ড ফেজত আছোঁ এতিয়া, বিডি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ মই ছেকেণ্ড ফেজত আছোঁ এতিয়া। মই আহি পালোঁ এয়া এটা লোকেশ্যনত। এয়া হ'ল
BT ইণ্ডাষ্ট্ৰিয়েলৰ মাজতে অৱস্থিত আপোনাৰ কপি কলনী বুলি কয়। ইয়াত তেওঁলোকে দেখিব পাৰে, আপোনালোকে চাওক, এয়া হ'ল সৰু এক নিশ্চয় চাব পাৰে, সৰু এক মানে মাৰ্কেট প্লেচ, যিহেতু ইয়াতে আপোনাৰ এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ মানুহবিলাক থাকে। ইয়াত যিবিলাক এমপ্লয়িজ ৱৰ্কাৰ্ছ ইয়াত কলনী হিচাপে যিবিলাক বসবাস কৰি থাকে, তেওঁলোকে ইয়াত সন্ধিয়া টাইমত ওলাই আহে। যিহেতু মাৰ্কেটিঙৰ দৰে ইয়াত যিহেতু ঠাই, এতিয়া গৈ আছোঁ যিটো আপোনাৰ কপি কলনী বুলি কয়, তাৰ সেইটো ৰাইট চাইডে যিটো সোমোৱা ৰাস্তা, সেইটো চাইডেৰে গৈ আছোঁ। আপোনালোকে নিশ্চয় চাব পাৰে। এই ৰাস্তাটো হ'ল চাইনবোৰ্ডটো ইমান ভালকৈ ধুনীয়াকৈ অহা নাই, এতিয়া আহিছে বাৰু। এয়া হ'ল আপোনালোকে দেখিছিলোঁ ইন'ভেটিভ ফিল্ম চিটি, এইটো চাইডত গুচি যাব পাৰে। এই ৰাস্তাৰে কি হ'ল, এই ৰাস্তাৰে মানে যাব পাৰে ইন'ভেটিভ ফিল্ম চিটি চাবলৈ। যিহেতু এতিয়া ইন'ভেটিভ ফিল্ম চিটিটো বন্ধ হৈ আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যনত। আপোনালোকক লাষ্ট ব্লগত মই দেখাইছিলোঁ ইন'ভেটিভ ফিল্ম চিটিটো এতিয়া বন্ধ হৈ আছে, যিহেতু আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। আৰু লাগিব 3 মাহমান লাগিব, তাৰপিছত খুলিব। যদিহে খোলে আপোনালোকক প্ৰথম ময়ে দেখাম বাৰু, কি সুন্দৰ জেগা চাবলৈ তাত আছে ইন'ভেটিভ ফিল্ম চিটি। যিহেতু বেংগলোৰৰ কি ধুনীয়া টুৰিষ্ট প্লেচ, মই দেখাম বাৰু আপোনালোকক। একচুৱেলি কি হয়, সূৰ্যৰ পোহৰটো এইটো চাইডত পৰে, তাৰ কাৰণে মানে কি পিকচাৰ কোৱালিটিটো, যিটো ভিডিঅ' কোৱালিটিটো ভাল নাহে। তেনেকৈ মই এতিয়া পিছুৱাই গৈ আছোঁ। সুন্দৰ এক স্মেল আহি আছে, বিস্কুট খোৱা যেন লাগিছে, গৈ নিশ্চয় চাব পাৰে। এয়া চাওক, এইটো এটা ব্ৰিটেনিয়া কোম্পানী, আৰু এইটো চাইডে চাওক এটা ইউনিট ব্ৰিটেনিয়াৰে, আৰু এইটো এটা চাব পাৰে আপোনালোকে নিশ্চয়। এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত বহুত ইণ্ডাষ্ট্ৰি আছে, এদিনতে এক্সপ্ল'ৰ কৰা তেনেকুৱা সম্ভৱ নহয়। আপকামিং ব্লগ আপোনালোকে চাই থাকিব, মোৰ ব্লগবোৰ দেখাব পাৰিম আপোনালোকক। ধুনীয়া কোম্পানী কি মেনুফেকচাৰিং কৰে, কি কৰে। যদি পাৰ্মিশ্যন পাওঁ, ভিডিঅ'ত গৈ পিনে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ নতুনকৈ আহিলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ গাইজ।